ৰ'দটোৱে মানে ইমান খাওঁ খাওঁ মূৰ্তি হৈছে দেই। উফ উফ। শুনিছানে? চাহকণ খাই লৈ আহি আহা। গৈছো ৰবা। বহু দিনৰ পিছত বৰষুণ দিছে, মনটোৱে ভাল লাগিছে। আকৌ বা কেইদিনলৈ নিদিয়ে। বাৰু গৈছো ৰবা। দিয়া চাহ দিয়া। এয়া লোৱা চাবা, গৰম দেই। তোমাৰ মনতকৈ চাহ ইমান গৰম নহয় দিয়া। ইছ হ'ব আৰু। যতীন, বাহ কি ৰ'দ দিছো। এই নকবি আৰু দেই, বৰষুণ দিলে এসপ্তাহমান বৰষুণ দিয়ে আৰু ৰ'দ দিলে ইমান খাওঁ খাওঁ মূৰ্তি ধৰে দেই। নকবি আৰু একদম গৰমে। বৰ্ণৱ, চাহ অলপ খাবা নেকি? নাই নালাগে, ইমান গৰমত চাহ নাখাওঁ দিয়ক। যতীন, তোক কথা এটা ক'বলৈ পাহৰিলোৱে। কাইলে আমাৰ এওঁ খোলখালে আহিব, শিৱসাগৰ ডিমৰ পৰা। ভালেই হ'ব দিয়া, এইবাৰ তাইকো কঠীয়া ৰোৱাত লগাই দিব পাৰিম। আজি বা কি মন গ'ল তোমাৰ? মই যেনিবা তোমাক আজিহে সহায় কৰিছো। হয়তো সৌহিদিনা বাচন ধুইছিলা, 2টা কাপ ভাঙিলা। চাওঁ, তাতকে ভাল মই নিজে কামবোৰ কৰিম। বুজিলা নহয় মোৰ মৰমৰ মানুহজন? বুজিলো দিয়া, কিন্তু মনিষা, তুমি এনেকৈ কথা ক'লে ইমান মৰম লাগে। হয় নেকি? মনিষা, মই অলপ অভিনৱৰ ঘৰৰ পৰা আহোঁগৈ। ঠিক আছে, যোৱা। আহোঁতে অলপ দেৰি হ'ব। ঠিক আছে। ঠিক আছে, ক'ৰ পৰা আহিলা? অলপ অনুৰাধা ঘৰৰ পৰা আহিলোগে। ঠিক আছে, মোৰ লগতে উঠা, মই ঘৰলৈকে যাওঁ। যতীন, বৰ্ণৱ, এয়াই নেকি তোৰ খোলখালি? এয়াই। বাকী ক'ৰ পৰা আগবঢ়াই আনিলি এওঁক? আহোঁতে বাছতে আহিছিলে, এই চাৰিআলিৰ পৰা আগবঢ়াই আনিলোগে। আচ্ছা। ঠিক আছে দে, হ'ব দে, আমি গৈ থাকো। তুমিও যা। ঠিক আছে। মনিষা বৌ যাব। ঠিক আছে। মনিষা, আমাৰ নামতে ইয়াত মাছ কেইটামান জীয়াব লাগিব, বুজিছা? তোমাৰো যে চিন্তা। মোৰ চিন্তা বহুত ওপৰত, কি কবা। যতীন, আহা। কি কৰিছ? আজি খোলখালি লৈ আনিছ নি পথাৰলৈ? তাই বোলে আজিলৈকে পথাৰত নামিয়ে পোৱা নাই বোলে, সেইবাবে নামি চাব খুজিছে, লৈ আহিছো আৰু। তোমাৰ নামটো কি? মোৰ নাম অপ্সৰা। নামটো যেনেকৈ ধুনীয়া, দেখিবলৈও ধুনীয়া আছা। ধন্যবাদ দেই। ভিনদেউ, পথাৰলৈ নামি যাওঁ নি এবাৰ? যোৱা। পৰিবা, চাবা। আপোনালোকৰ এয়াই মাটি নে আৰু ক'ৰবাত আছে? আমাৰ ইয়াৰ লগতে সৌ তালৈকে আছে খেতি। সেইফালে ন? যতীন দা। এয়া। ক'ৰ পৰা আহিলে পিছে? এনেই অলপ ওলাই গৈছিলো। পিছে বেয়া নাপায় যদি গাঁওখন অলপ ফুৰাব নেকি? গাঁওখন এতিয়া, এই সন্ধিয়া সময়ত? এতিয়া কি হ'বনো, ব'লক নহ'লে ফুৰি আহো। ঠিক আছে, ব'লা।
অ' যতীন দা কি কৰিছে? এই অকণমান চাফ চিকুণ কৰি আছিলোঁ। ক'ৰ পৰা আহিলা? এই মই এইফালে গৈছিলো। অ' শুনাচোন, তোমাৰ কাৰণে আজি মানুহ এজনে চিঠি এখন দিছিলে। তুমি এটা কাম কৰা, মোৰ কাৰণে চাহ একাপ বনোৱা যোৱা। ঠিক আছে বাৰু। ঐ যতীন, যতীন। অ' আছো, আহ সোমাই আহ। অপ্সৰা বহা। কেনেকুৱা? এই মজা। মোৰ এই চিঠি এখন আহিছিলে, তাকে চাই আছিলো। কিহৰ চিঠি? ডাকঘৰৰ পৰা আহিছে। ডাকঘৰ? মনিষা, চাহ আৰু দুকাপ বনাই আনিবাচোন। চাহ নেখাও নেকি? খা একো নহয়। সখীয়াৰ ঘৰলৈ আহিছ, লগতে বন্ধুৰ ঘৰলৈ আহিছ, খাব লাগিব, খা। মনিষা, চাহ আৰু দুকাপ বনাই আনিবা। অ' চাহ লোৱা। চাহ খা। বৰ্ণৱ চাহ খোৱা। অপ্সৰা, চাহ লোৱা। অ' বিস্কুট ল'বা দেই, বিস্কুট খাবা। বহুত দেৰি হৈ গ'লো আজি। যতীন দা ৰ'ব, ময়ো গৈছো ৰ'ব। বলক ৰ'বা, এই বুটামটো মাৰ খোৱা নাই। দিয়ক নহ'লে, মই মাৰি দিছো। যতীন, কি চলিছে এইবোৰ? মনিষা, মই তোমাক মই বহুত দিনৰ পৰা চাই আছো। মোৰ মানুহটোৰ লগত তোমাৰ ইমান কিহৰ লিলিমাই? লাষ্ট ৱাৰ্ণিং দিছো, মোৰ মানুহটোৰ পিছা এৰা আৰু এতিয়া ইয়াৰ পৰা যোৱা। আৰু শুনক, যোৱাৰ আগত এটা কথা কৈ দিছো, যতীনক মই যিমানটো ভাল পাই পেলাইছো ন, সিমানটো ভাল সি মোকো পায়, বুজিলে? আৰে তুমি কি কথা কৈছা? অপ্সৰা, মই এনেকুৱা নাই। যতীন, মই তোমাক এনেকুৱা বুলি ভবা নাছিলো। মই এতিয়াই মাৰ ঘৰ যাম। আৰে মনিষা শুনাচোন। বুজিছো অভিনৱ, তাই কিন্তু সখীৰ লগত ভাল কাম নকলে কিন্তু। মোৰ কিন্তু ঠিক আছে। কি ঠিক কৰিছ তোৰ? মিটাৰটা আচ্ছা মই এনেকুৱা দিম নহয়, এনেকুৱা দিম, চাবি আকৌ। কি দিবি? গালি, তাইক এনেকুৱা গালি দিম। কোন আহিছে চাচোন। সমা তহঁত ইয়াতে আছ। আজি ময়ো খাম তহঁতৰ লগত। তই নালাগে নেকি? খাম, মই লৈ আনিছো। তই নালাগে তই কি কৈছ? ভাই নাখাবি ভাই। ঐ গিলাচটো দে।
যতীন তই মোক বেয়া পাই আছ ন তহঁতক কেলে বেয়া পাম তহঁতিতো একো কৰা নাই এই বৰক এই চালা বেক টু বেক টেক কেইটা মাৰি আছে যে এই, তই থ বেক টু বেক তোৰ লিভাৰ বেয়া হ'ব থ মনিষা তুমি মোক এৰি গলা কোনো কথা নাই কিন্তু এবাৰ বুজিব লাগিছিল তুমি মোৰ কথা মোৰ গাত একো ভুল নাছিল অভিনৱ বৰ্ণৱ তহঁতি থাক মই যাওঁ বৰক এই বৰক এই অকলে যাব নোৱাৰে তই ইয়াক আগবঢ়াই লৈ আগে যা মই বহি আছো কোনো দৰকাৰ নাই ধৰিবলৈ পাৰিম মই অভিনৱ ইয়াৰ কিন্তু বহুত দুখ লাগিছে মই গম পাইছো কাৰণ সি মোৰ সখীয়ে মনিষা বৈ কিন্তু এনেকুৱা কৰিব নালাগিছিল বহুত বেয়া কৰিছে বহুত বেয়া কৰিছে দুখ তুজে দুখ কিয় ঢালি দিলা জীবন ঐ শুন আকৌ। গাঁৱৰে এটা কোটালো আজি দেখিবলৈ বৰ ধুনীয়া খেতি বাতি সা সম্পত্তি টকা পইচা কোনো অভাৱেই নাই চব আছে তাৰ নামটো যতীন কিন্তু সেই বিয়া পতা সেইটো কাৰণে দিগদাৰ হ'ল এনেই ঠিকেই আছে আৰু আজিকালি টকা পইচাই মেইন ন ভাল পোৱানো আজিকালি কিনো টকা পইচাইটো মেইন থাকিলে আৰু কি লাগে তাত যতীন ঐ যতীন ঐ শুন 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 ঐ শুন 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 যতীন এই ভিডিঅ'টো চা 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 যতীন ঐ যতীন কি হ'ল ইমান খৰখেদা কৰি আহিছো এইটো যে চা বৰ্ণৱ তই চা আজিকালি দিনত এনেকুৱা ছোৱালী থাকেনে তাতে মোৰ খোল খালী হয় কিন্তু তই এই ভিডিঅ'টো ক'ত পালি মই তোক বিচাৰি তহঁতৰ ফালে গৈছিলো তেতিয়া অপ্সৰাই এনেকে কাৰোবাৰ লগত কথা পাতি আছে যতীন মনিষা তুমি মোক ক্ষমা কৰি দিব পাৰিবানে মই একো নভবা নিচিন্তাকে ঘৰ এৰি যাব নালাগিছিল কিয়নো ক্ষমা কৰি নিদিম মই জানো তুমি কি পৰিস্থিতিত পৰি এই ঘৰখন এৰি থৈ গৈছা তুমিতো মাৰ ঘৰ গৈছিলা ইমান জল্দি কেনেকৈ আহিলা মই মাৰ ঘৰ যোৱাই নাছিলো মই জানো তুমি ভাল মানুহ মই বেয়া পোৱা কাম তুমি একো নকৰা সেইবাবে মোৰ লগৰ অনুৰাধাৰ ঘৰত আছিলো হয় নেকি অ' যতীন অপ্সৰা এইবোৰ কি হা এইবোৰ কি এইবোৰ কি হা এইবোৰ কি এইবোৰ এইবোৰ এইবোৰ
এজন বিবাহিত পুৰুষৰ লগত তোমাৰ এইবোৰ ক'বলৈ তোমাৰ লাজ নালাগিল? তোমাৰ আচলতে কুল খালি বুলি ক'বলৈ লাজ লাগিছে। তোমাৰ মা দেউতা ইমান ভাল, টকা পইচা থকা মানুহ, এইবোৰ কৰিবলৈ লাজ নালাগিল? যতীন দা, মোক ক্ষমা কৰি দিব। মানুহক ধন টকা পইচাই সা সম্পত্তিৰে সুখী কৰিব নোৱাৰে। মই সঁচাকৈ বহুত ভুল কৰিলো, মোৰ নিজৰে লাজ লাগিছে। মনিষা বৌ, আপুনি মোক ক্ষমা কৰি দিব পাৰিবনে? তুমি ভুল স্বীকাৰ কৰিছা যেতিয়া ক্ষমা কৰি দিছো বাৰু। আগলৈ যাতে এনেকুৱা কাৰো লগত নকৰা। বাৰু যি হ'ল হ'ল দিয়া, হৈ যোৱা কথাবোৰ এতিয়া ধৰি থাকিব নালাগে। ভিনদেউ, কাইলৈ মই ঘৰলৈ যামগৈ। এইবোৰ কথা বাৰ ঘৰত নক'ব। পাৰিলে আপুনিও মোক ক্ষমা কৰি দিব। হ'ব দিয়া, মই তোমাক কাইলৈ চাৰিআলিত থৈ আহিমগৈ। মনিষা, ব'লা। তুমি সুপ্ৰভাতৰ বয়া নিয়ৰত আছাহি পৰি হৈ মোৰে মন সৰগত তুমি ঢালি দিলাহি মৰম নামৰ অনুভূতি হুৱান সাৰথি প্ৰতি খোজত হৃদয়ৰে দলিচাত তুমি